সকললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহু দিনৰ মূৰত এটি নতুন ভিডিঅ'ৰে আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে। তো আজি আমি এঠাইলৈ ফুৰিব গৈ আছোঁ আৰু আমি ক'ত ক'ত যাম কি কৰিম আপোনালোকক অলপকৈ দেখাই যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু এই অভাৰব্ৰিজখন কমপ্লিট নোহোৱাৰ কাৰণে আমি জাগিৰোড ট্ৰেইন গেটত ফচিলোঁ আহি নাজানো আৰু কিমানে ৰখিব লাগে। যদি এইখন কমপ্লিট হৈ যায় তেতিয়াহ'লে সকলোৰে কাৰণে সুবিধা হ'ব। আৰু এতিয়া আমি এখন জাগিৰোড পাইছোঁ আহি। আজি নাইট ব্লগ হ'ব দেই, মানে ট্ৰেইন লাইনতো ফচিলোঁ, বহুত টাইম লাগি গ'ল। চ' এতিয়া আমি গৈ আছোঁ। আৰু আমি এতিয়া দেওশাল মন্দিৰ পালোঁ আহি। ৰাতি হোৱাৰ বাবে হয়তো আপোনালোকে ভালকৈ ধৰিব পৰা নাই। আমি এতিয়া আমলিঘাট পাইছোঁ আহি। এইখন হৈছে আমলিঘাটৰ সাপ্তাহিক বজাৰ। সন্ধিয়া বহে ন এই বজাৰখন? দিনৰ পৰা হৈ আছে, ৰাতিলৈকে থাকে আৰু মানে চব লোকেল বস্তু পোৱা যায়, পাহাৰীয়া বস্তু পোৱা যায়। ভাল আৰু ভাল বস্তু। আৰু এইবোৰ কাপোৰ। ভিকি হেল্ল', থ্যাংক ইউ। এতিয়া আমি সীতা-জখলা পালোঁ আহি। এইটো হৈছে সীতা-জখলা মন্দিৰ। ৰাতিয়েই হৈ গ'ল, সেইকাৰণে ভালকৈ অহা নাই, ধৰিব পৰা নাই চাগে আপোনালোকে ইমান ভালকৈ। তথাপিও বন্ধ হৈ আছে। এনেকৈয়ে দেখাইছোঁ আৰু বেয়া নাপাব আপোনালোকে। এতিয়া আমি আমলিঘাট পালোঁ আহি। আৰু আমলিঘাটত আমি এতিয়া এইফালে বহি আছোঁ। এইখন হৈছে শ্যামদাৰ দোকান। ইয়াতে ম'ম' বনায়। শুনিছোঁ ইয়াত বহুত টেষ্টি ম'ম' বনায় আৰু বহুত বেছি ভিৰ হয়। সেয়েহে আমি মৰিগাঁৱৰ পৰা ইয়ালৈ ম'ম' খাবলৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ। আৰু ইচ্ছা কৰিলে আপোনালোকে জাগিৰোডটো নগাঁৱতো জাগিৰোড আহিলে ইয়াত ৰখি পেলাই ম'ম' খাই যাব পাৰে। চাওক, ম'ম'টো পূৰা চিঙৰা টাইপৰ ন? চাওক না, পূৰা চিঙৰা টাইপৰ ম'ম'। এতিয়া খাই চাওঁ কেনেকুৱা লাগে দেই।
8 বছৰ হ'ল 8 বছৰ আচ্ছা তো ম'ম' খাই ভাল লাগিলে ধুনীয়াকৈ বনালে ম'ম' ভালে লাগিল খাই আপোনাৰ সেইকাৰণে সুধিলোঁ আমি মৰিগাঁৱৰ পৰা আহিছোঁ দেই ইয়ালৈ ম'ম' খাব আহিছোঁ স্পেচিয়েলি ইয়াৰ পৰাই আছে দাদাহঁত সিহঁতে ক'লে যে আমলিঘাটত এনেকৈ দোকান এখন আছে শ্যামদাৰ তাতে ধুনীয়া ধুনীয়া ম'ম' বনাই এনেকৈ ক'লে সেইকাৰণে আমি মৰিগাঁৱৰ পৰা ইয়ালৈ ম'ম' খাব আহিছোঁ ভাল কথা ঠিক আছে থেংক ইউ মামা ম'ম' বুলি কয় ৰাইজে শৰ্মা ম'ম' বুলিও কয় আচ্ছা ঠিক আছে আৰু এইফালে হৈছে ভিকি থাপা ছাৰ আৰু এওঁৰ এটা ইউটিউব চেনেল আছে ভিকি থাপা ব্লগছ সকলোৱে চাব ছাবস্ক্ৰাইব কৰিব আৰু মৰম দিব আৰু আমাৰ মেমৰ চেনেলটো সকলোৱে মৰম দিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ মই তেওঁৰ চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে সকলোৱে ভিডিঅ'বোৰ চাব আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব থেংক ইউ আৰু আমি এতিয়া আছোঁ আহি আমলিঘাটত ভিকি থাপা ছাৰৰ নিৰ্দেশনাত দুৰ্গা পূজাৰ উপলক্ষে এই নৃত্যটি কৰা হৈছে তেওঁলোকে পূজাত প্ৰগ্ৰেম কৰিব আৰু সকলোলৈকে বেষ্ট উইচেছ থাকিল প্ৰগ্ৰেম যাতে ভাল হয় তো আমি শ্বপিং কৰিলোঁ জাগিৰোডত এতিয়া ৰাতি আপোনাৰ কেইটা বাজিছে এতিয়া 10:05 হ'ল এতিয়ালৈকে আমি জাগিৰোডৰ টাউনতে আছোঁ আৰু এতিয়া আমি হোটেলত আহিছোঁ কিবা এটা খাবলৈ খাই মেলি আমি ঘৰলৈ যামগৈ আৰু আমাৰ ব্লগটো এইখিনিতে শেষ কৰিম আপোনালোকে চাব মোৰ ভিডিঅ'বোৰ আৰু মৰম দিব আশীৰ্বাদ কৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব